মানুহে সদায় ইজনে সিজনক সহায় কৰিব লাগে। দুখীয়া নিচলাসকলক বা নিজতকৈ যদি তলৰ খাপৰ ব্যক্তি কোনোবা বিপদত থাকে সেইসকলক সহায় কৰিব লাগে। নিজৰ টকা পইচা নাথাকিলেও নিজৰ সময়ৰ দ্বাৰা বা নিজৰ কৰ্মৰ দ্বাৰা বা নিজৰ শ্ৰম দান কৰি হ'লেও বেলেগৰ সহায় কৰিব লাগে। আৰু কেনেকৈনো শ্ৰম দান কৰিব পাৰে মই আপোনালোকক এটা সৰু কাহিনী ক'ম দেই। মই এনেকৈ মোবাইল চাই থাকোঁতে এটা পডকাষ্টতে দেখিছিলোঁ এজন ব্যক্তিয়ে কৈছিলে, খুব সুন্দৰ হয় কথাষাৰ, আৰু মই ভাবিলোঁ আপোনালোকৰ আগতো কথাষাৰ শ্বেয়াৰ কৰোঁ। এদিন এজনী মহিলা মানুহ বাছত গৈ আছিলে ক'বালৈ। গৈ থাকোঁতে তেখেতে ছিটত বহি থাকোঁতে অকণমান পিছতে এগৰাকী গৰ্ভৱতী মহিলা এগৰাকী উঠাৰ লগে লগে মানুহগৰাকীয়ে দেখিলে যে ছিটটো এৰি দিলে আৰু গৰ্ভৱতী মানুহগৰাকীক দেখা পায়। তাৰপিছত এনেকৈ থিয় হৈ আছে। গৰ্ভৱতী মহিলাগৰাকী নিজৰ গন্তব্যস্থান পালে। তাৰপিছত আকৌ সেই মহিলাগৰাকীয়ে বহি ল'লে ছিটটোত বহিছিলেহে মাত্ৰ। তাৰপিছত আকৌ এজন বয়সস্থ ব্যক্তি আহিলে, ওচৰতে থিয় হ'ল। তাৰপিছত লগালগ আকৌ সেই মহিলাগৰাকী থিয় হৈ দিলে আৰু সেই বয়সস্থ ব্যক্তিগৰাকীক বহিবলৈ দিলে। তাৰপিছত আকৌ গৈ সেই বয়সস্থ ব্যক্তিজনেও গন্তব্যস্থান পালে। তাৰপিছত আকৌ মানুহগৰাকী বহিলে। বহাৰ পিছত এইবাৰ এজনী ধুনীয়া হৃষ্টপুষ্ট ছোৱালী গ'ল, বাছখনত উঠিলে আৰু ছাইডত ৰখি আছিলে। তেতিয়া মহিলাগৰাকীয়ে আকৌ সেই ছিটটো এৰি পেলাই সেই ছোৱালীজনীক বহিবলৈ দিলে। বাছখনত এগৰাকী মহিলাও বহি আছিলে। পিছফালৰ পৰা সেই আগফালৰ মহিলাগৰাকীৰ কৰ্মকাণ্ডবোৰ দেখি আছিলে আৰু তেওঁ আচৰিত ভাবি আছিলে। মহিলাগৰাকী টিচাৰ আছিলে। তাৰপিছত এনেকৈ গৈ থাকোঁতে মহিলাগৰাকীয়ে নিজৰ গন্তব্যস্থান পালে। গন্তব্যস্থান পাওঁতে তাৰপিছত নামিবলৈ লওঁতে পিছে সেই পিছফালে যে বহি আছিলে মহিলা শিক্ষয়িত্ৰীগৰাকীয়ে তেখেতক সুধিলে যে আপুনিতো প্ৰত্যেকজন মানুহকে, প্ৰথম মানুহগৰাকীকো আপুনি ছিটটো এৰি দিলে মই বুজি পালোঁ, ছেকেণ্ডগৰাকীকো এৰি দিলে মই বুজি পালোঁ তেওঁ বয়সস্থ, কিন্তু ৩ নম্বৰ মানুহজনীতো হৃষ্টপুষ্ট আছিলে, ডেকা ছোৱালী আছিলে, আপুনি কিহৰ কাৰণে ছিটটো এৰি দিলে সেনেকৈ বুলি সুধিলে। তেতিয়া মানুহজনীয়ে হাঁহি পেলাই ক'লে যে মই দুখীয়া মানুহ, মোৰ টকা পইচা নাই মানুহক সহায় কৰিবৰ কাৰণে, কিন্তু মই এইটো কামটোতো মই সহায় কৰিব পাৰোঁ ন, এইটো মোৰ হাতত আছে। যিহেতু মোৰ টকা পইচা হাতত নাই, কিন্তু মই নিজৰ কৰ্মৰ দ্বাৰা বা মোৰ নিজৰ শ্ৰম দান কৰি তেখেতক সহায় কৰিব পাৰোঁ। এইটো মোৰ ভগৱানে আচলতে মোক সেইটো শিকায়, সেইকাৰণে মই মোৰ ছিটটো তেখেতক এৰি দিছিলোঁ। সেনেকৈ বুলি কওঁতে শিক্ষয়িত্ৰীজনীয়ে বহুত আচৰিত খালে। আৰু সঁচাকৈ তাৰ পৰা আমি কেনেকুৱা ধৰণৰ শিক্ষা পাওঁ দেখিছেনে। যদি আপোনালোকৰ সম্ভৱ হয় নহয়, তেতিয়াহ'লে কাৰোবাৰ বাবে কিবা অকণমান হ'লেও সহায় কৰিবচোন। সঁচাকৈ মনটো বহুত বেছি ভাল লাগে। আৰু যেতিয়া মই এই কাহিনীটো শুনিছিলোঁ নহয়, মোৰো বহুত বেছি মনটো চুই গৈছিলে। এনেওতো আমি সাধাৰণতে বয়োজ্যেষ্ঠ বা গৰ্ভৱতী মহিলা বা কোচত যদি কেঁচুৱা লৈ আহে সেনেকুৱা ধৰণৰ ব্যক্তিৰ ক্ষেত্ৰত আমি ছিটটো এৰি দিওঁৱেই। প্ৰত্যেকগৰাকী মহিলাই হওক বা ডাঙৰ মানুহে হওক ছিটটো এৰি দিয়ে বাৰু। কিন্তু সঁচাকৈ সেইটো যোনটো এটা পিছত আমি শিকিলোঁ ন, শ্ৰমদান কৰি হ'লেও আমি মানুহক সহায় কৰিব পাৰোঁ। বহুত ভাল কথা। আপোনালোকেও মানুহক সহায় কৰিব, যিমান পাৰে মানুহক সহায় কৰিব দেই। বহুত ভাল লাগিলে মোৰো এই ষ্টৰিটো শুনি পেলাই। আপোনালোকৰো যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব। বাই।